নমস্কাৰ। এক নম্বৰ হ'ল যে আপোনালোকে বানপানীৰ সময়ত আমাৰ যি লোকেল অথৰিটি থাকে আমাৰ ডিষ্ট্ৰিক্ট লেভেলত বা গাঁও পৰ্যায়ত সেইখিনিৰ লগত সদায় আপোনালোকে টাচত থাকিব আৰু যিকোনো ৱেডাৰ আপডেট কেনেকুৱা অহাকালি কেনেকুৱা হ'ব ৱেডাৰ বা কিবা ফ্লাড সিচুৱেশ্যনৰ কিবা যদি আপডেট থাকে সেইবিলাক সদায় জানাৰ কাৰণে চেষ্টা কৰিব। টিভিৰ মাধ্যমত হওক বা ৰেডিঅ'ৰ যোগেৰে হওক বা নিউজ পেপাৰৰ যোগেৰে হওক বা টেলিফোনিক যোগেৰে হওক নিজৰ আত্মীয় স্বজনৰ জৰিয়তে হওক আপোনালোকে লোকেল যিখিনি নিউজখিনি থাকে সেইখিনিৰ বিষয়ে নিজকে অৱগত ৰাখিবৰ চেষ্টা কৰিব। দ্বিতীয়তে আপোনাৰ শিশুবিলাকৰ যেতিয়া বানপানী হয় এটা শিশুৰ এটা হেয়া থাকে যে পানীৰ মাজত যোৱাৰ এটা ইচ্ছা থাকে, গতিকে আপোনালোকে সেইটো কিন্তু লক্ষ্য ৰাখিব যে শিশুক কেতিয়াও পানীত যাব নিদিব, কাৰণ শিশু যদি পানীত যায় ক'ত কিমান পানী আছে ক'ত দ আছে সেইটো বস্তু বানপানীৰ সময়ত গম নাপায়, গতিকে কি হয় যিকোনো মুহূৰ্ততে দুৰ্ঘটনা হ'ব পাৰে আৰু সেইকাৰণে যদি কেতিয়াবা বাহিৰত যাবলগীয়া হয় তেতিয়াহ'লে শিশুক অকলে কেতিয়াও যাব নিদিব, লগত এজন ডাঙৰ মানুহ যাব আৰু ডাঙৰ মানুহ গ'লেও মানে যোনটো ৰাস্তাত যায় বা যোনটো ফালে যায় আপোনাৰ সেই ঠাইডোখৰৰ বিষয়ে আপোনাৰ মানে জানিব লাগিব আগৰ পৰা যে ক'ত কি আছে, ক'তবা যদি গাঁত আছে আপুনি যদি হঠাৎ এক্সিডেণ্টেলি সোমাই যায় তো সেনে ক্ষেত্ৰত বহুত বিপদ আহিব পাৰে, গতিকে সেইটো লক্ষ্য ৰাখিব লাগিব। 3 নম্বৰ কথা হ'ল যে ৰাতি বিশেষকৈ ৰাতি যিহেতু আন্ধাৰ থাকে গতিকে ৰাতি একদম বাহিৰত নোলাব আৰু ৰাতি বেছি সজাগ হ'ব লাগে, কাৰণ ৰাতি আন্ধাৰত যিকোনো ধৰণৰ দুৰ্ঘটনা হ'ব পাৰে, যেনে ধৰি লওক কাৰেণ্টৰ ক'তবা তাঁৰ পৰি থাকিব পাৰে, ক'তবা কিবা লিক হৈ থাকিব পাৰে, তো তেনে ক্ষেত্ৰত হঠাৎ আপোনাৰ মানে সেয়া হ'ব পাৰে, গতিকে আপোনালোকে যোনখিনি এই এৰিয়াত আছে তাতে ক'তবা কিবা কাৰেণ্টৰ তাঁৰ ছিঙি গৈছে নেকি, ক'তবা কিবা গেছ লিক হৈছে নেকি, এইবোৰ বস্তু আপোনালোকে লক্ষ্য ৰাখিব লাগিব আৰু সেই হিচাপে আগবাঢ়িব লাগিব। তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট হ'ল 4 নম্বৰ হ'ল যে বানপানীৰ সময়ত বিভিন্ন জীৱ জন্তু ওলোৱা দেখা যায়, বিশেষকৈ কিছুমান বিষাক্ত সাপ বানপানীৰ সময়ত বাহিৰত ওলায়, গতিকে সেই বস্তুটো আপোনালোকে লক্ষ্য ৰাখিব, কাৰণ হঠাৎ কি হ'ব পাৰে এনেকুৱা ধৰণৰ সাপ দংশন হৈ পেলাই আপোনাৰ বা আপোনাৰ শিশুটিৰ কাৰণে বিপদ আনিব পাৰে, গতিকে আপোনালোকে বানপানী যদি হয় ওচৰে পাজৰে পানী জমা হৈছে তেনেহ'লে আপোনালোকে ফেনাইল ব্যৱহাৰ কৰিব পাৰে আৰু সদায় সজাগ হৈ থাকিব। তাৰপিছত 5 নম্বৰ বস্তু হ'ল যে বানপানীত কি হয় আমাৰ যিবোৰ পানীৰ পৰা হোৱা বেমাৰবিলাক বহুত বেছিকৈ হোৱা দেখা যায়, যেনেকৈ টাইফয়েড ফিভাৰ হেপাটাইটিছ ইত্যাদি বেমাৰ বেছিকৈ হোৱা দেখা যায়, গতিকে যিটো খোৱা পানী থাকে বানপানীৰ সময়ত আপোনালোকে সদায় উতলাই পেলাই খুৱাব শিশুক আৰু নিজেও পানী উতলাই মানে ভাল ফিল্টাৰ কৰা ডিষ্টিল মানে পানী চাফা পানীহে ব্যৱহাৰ কৰিব, কাৰণ খোৱা পানীৰ পৰা মেক্সিমাম বেমাৰ হোৱা দেখা যায় বানপানীৰ সময়ত। বিশেষকৈ গাঁও অঞ্চলত আপোনালোকে পানী গৰম কৰি পেলাই গৰম পানীটো ঠাণ্ডা কৰিহে এইকেইদিন খাব, নহ'লে আৰু বানপানী ভাল হোৱাৰ পিছতো বহুদিনলৈকে এই বীজাণুবিলাক আমাৰ পৰিৱেশত থাকে। আপোনাৰ শিশুটিৰ কিবা বেমাৰ যদি লক্ষণ দেখা দিয়ে কমনলি কি হ'ব পাৰে বানপানীৰ সময়ত, এটা হ'ব পাৰে ডায়েৰিয়া হ'ব পাৰে বা স্কিনৰ প্ৰব্লেম হ'ব পাৰে, পানীটো লাগি পেলাই স্কিনত ৰেছ ইত্যাদি হ'ব পাৰে। শিশুৰ যিকোনো ধৰণৰ জ্বৰ বা ডায়েৰিয়া হয় লগালগ আপোনালোকে স্বাস্থ্যকেন্দ্ৰত যাব পৰা অৱস্থা আছে তেনেহ'লে কণ্টেক্ট কৰিব, আৰু ফ্লাডৰ সময়ত বহুতো গভৰ্ণমেণ্ট আৰু নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যনবিলাকে ৰিলিফ কেম্প কৰে, তো সেইবোৰতো আপোনালোকে যাব পাৰে, গৈ পেলাই আপোনালোকে যদি ডায়েৰিয়া থাকে ORS খুৱাব আপোনাৰ শিশুটিক যিমান পাৰে বেছিকৈ পানী খুৱাব আৰু লগতে যদি কিবা মেডিচিন উপলব্ধ থাকে সেইটো আপোনালোকে খুৱাব পাৰে, আৰু জ্বৰ উঠিলে আপোনাৰ শিশুটিক পেৰাচিটামল খুৱাব, আৰু জ্বৰটো যদি 3 দিন 4 দিনতকৈ বেছি হয় নকমে তেতিয়াহ'লে আৰু ডক্টৰক দেখুৱাই পেলাই যদি কিবা ব্লাড পৰীক্ষা কৰিব লাগে কৰাব, কাৰণ বানপানীৰ সময়ত বিভিন্ন ধৰণৰ মানে মাৰাত্মক বীজাণুৰ আক্ৰমণ হোৱা দেখা যায়, গতিকে শিশুটিক এইবোৰৰ পৰা আমি ৰক্ষা কৰিব লাগিব, বিশেষকৈ টাইফয়েড হেপাটাইটিছ মই আগতে কৈছোঁ। তাৰপিছত কি হ'ল যেতিয়া বানপানী হয় আপোনাৰ ঘৰত যদি পানী সোমাইছে তেনেহ'লে বানপানী শেষ হোৱাৰ পিছত আপোনাৰ গোটেই মানে ঘৰৰ পৰিৱেশখিনি আপোনালোকে ডিসইনফেক্ট কৰিব লাগিব, আপোনালোকে চাফা কৰিব লাগিব, এণ্টি ডিসইনফেক্টেণ্ট যিবোৰ বস্তু আছে সেইবোৰ আপোনালোকে ছটিয়াই পেলাই ব্লিচিং পাউডাৰে হওক ফেনাইল হওক এইবোৰ দি পেলাই আমি গোটেই জাগাখিনি চাফা কৰিব লাগিব, আৰু শিশুৰ যদি বস্তুত কিবা পানী লাগিছে ধৰি লওক বিচনা বা টয়জবিলাক যিবোৰ খেলনা আছে সেইবোৰো আমি ভালকৈ ধুই মেলি ডিসইনফেক্টেণ্ট কৰিহে পিছত শিশুক ব্যৱহাৰ কৰিব দিব লাগিব।
শেষতে আৰু লাষ্টত মই এইটোৱে ক'ম যে বানপানীত আমি সকলোৱে পিতৃ মাতৃ হিচাপে আমাৰ শিশুক বেছি যত্ন ৰাখিব লাগিব, নিজৰো যত্ন ৰাখিব লাগিব আৰু যিকোনো নাজানা বিপদৰ পৰা নিজকে বচাই ৰাখিব লাগিব, নিজৰ পৰিয়ালক বচাই ৰাখিব লাগিব। সেইকাৰণে লাষ্টত মই এইটোৱে ক'ম যে যিমানবিলাক ইমাৰ্জেঞ্চি কণ্টেক্ট নাম্বাৰ থাকে, মানে ওচৰৰ ধৰক হস্পিটেলৰ নাম্বাৰ, ডক্টৰৰ নাম্বাৰ বা পুলিচ ষ্টেচনৰ নাম্বাৰ বা ৰিলিফ কেম্পৰ নাম্বাৰ, এইবোৰ নাম্বাৰ আপোনালোকে নিজৰ লগত ৰাখিব এইকেইদিন, কাৰণ বিপদ যিকোনো মুহূৰ্তত হ'ব পাৰে। বিশেষকৈ যিবোৰ ব্ৰহ্মপুত্ৰৰ মানে ছাইডেদি যিবোৰ মানুহ থাকে, য'ত যিকোনো সময়তে ক'ৰবাত মাথাউৰি ভাঙি যাব পাৰে, এনে ক্ষেত্ৰত কি মানে ৰেস্কিউ অপাৰেশ্যন আছে, গভৰ্ণমেণ্টৰ কি ব্যৱস্থা আছে, ক'ত বা নাও আছে নেকি, কি সেইখিনি বস্তু নলেজ আপোনালোকে ৰাখিব লাগিব। গতিকে এই সময়ত, বানপানীৰ সময়ছোৱাত আপোনালোকে সকলোৱে নিজৰ স্বাস্থ্যৰ মানে যত্ন লওক আৰু আপোনালোকৰ শিশুবিলাকৰো যত্ন লওক, এই আশা কৰিছোঁ। আৰু আমি সোনকালেই যাতে এই বানপানীৰ প্ৰকোপৰ পৰা নিৰামুক্ত হ'ব পাৰোঁ, সেয়াই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু এই কৈ আজিৰ এই ভিডিঅ'টো ইয়াতে সামৰি মাৰিছোঁ। ধন্যবাদ, নমস্কাৰ।